আমি কৈছোঁ যে ইয়াৰ ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু লগতে এই যে গোটেইখিনি টকা যি 2 বেগ টকা 50 টকীয়া 500 টকীয়া নোটৰ বান্ডিল বহুত বান্ডিল একেলগে অনুমান হয় যে 3 কোটি টকাৰ কম টকা নহ'ব দুটা বেগত ভৰ্তি হৈ থকা এই টকাৰ সোৰ্স কি ক'ৰ পৰা এই টকা আহিল এটো অতি সাধাৰণভাৱে উলিয়াব পৰা যাব আৰু লগতে এই যে টকাখিনিৰ লগত যিসকল ইউপিপিএলৰ সিনিয়ৰ লিডাৰশ্বিপ আছে জয়নিঙৰ সময়ত যিসকলৰ লগত ফটো উঠিছিল এইসকলৰ কিবা লিংক আছে নেকি আৰু লগতে এই টকাৰ দ্বাৰা যি আগন্তুক যি ইলেকশ্যন আহি আছে এই ইলেকশ্যন প্ৰচেছটোক কিবা ব্যাঘাত জনাব খুজিছে নেকি বা এই ইলেকশ্যন প্ৰচেছটোক বেয়াৰ ফালে নিব টকাৰ ৰাজনীতিৰ ফালে প্ৰলোভনৰ ৰাজনীতিৰ ফালে নিব খুজিছে নেকি তো এনেকুৱা যদি হৈছে তেতিয়াহ'লে এই ইনভেষ্টিগেশ্যন কৰিলে অতি শীঘ্ৰে ওলাই যাব আৰু লগতে যদি এইখিনি কৰা নহয় তেতিয়াহ'লে সমগ্ৰ যি নিৰ্বাচন প্ৰক্ৰিয়া এই নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত যি জেনেৰেল পাব্লিক আছে এই জেনেৰেল পাব্লিকৰ যিটো ট্ৰাষ্ট বিশ্বাস অট'নমাছ বডি হিচাপে নিৰ্বাচন আয়োগৰ ওপৰত যিটো বিশ্বাস এই বিশ্বাসটো হেৰুৱাব গতিকে নিৰ্বাচন আয়োগে নিশ্চিতভাৱে আমিও আশা কৰোঁ তেওঁলোকে এই প্ৰক্ৰিয়াটোৰ ইনভেষ্টিগেশ্যন কৰি দোষীসকলক অতি শীঘ্ৰে জেলৰ ভিতৰত নি কাৰাগাৰৰ ভিতৰত নি আপোনাৰ যি সাধাৰণ ৰাইজ আছে এই সাধাৰণ ৰাইজৰ এই নিৰ্বাচনী যি আমি উৎসৱ বুলি কৈছোঁ এই উৎসৱৰ প্ৰতি যি আস্থা আৰু বিশ্বাস অটুট থাকিবলৈ তেওঁলোকে সহায় কৰিব আৰু গতিকে আমি সকলোৱে মিলি যি চেণ্ট্ৰেল ইলেকশ্যন ষ্টেৰিং কমিটি আছে ষ্টেৰিং কমিটিৰ ফালৰ পৰা ইতিমধ্যে এই পিটিশ্যন দাখিল কৰিছোঁ আৰু আশা কৰিছোঁ অতি শীঘ্ৰে এই যি কাম কৰিছে এই যি ঘৃণনীয় কাৰ্য কৰিছে ইয়াৰ উচিত সমাধান হ'ব লগত উপস্থিত আছে আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া ৰাজু দেউৰী ডাঙৰীয়া আৰু পি কে ব্ৰহ্ম ডাঙৰীয়া আজিৰ প্ৰেছ মিটটো আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল যোৱাকালি যি এক দেশজুৰি চাঞ্চল্যকৰ ঘটনা ঘটিলে সমগ্ৰ BTCক শিৰণত কৰিব লগা হ'ল পবিত্ৰ BTCৰ ভূমিত UPPL দলৰ কিছুমান অপবিত্ৰ সদস্যই এনেকুৱা কিছুমান কাম কৰিলে যাৰ কাৰণে আমি লজ্জানত হ'বলগীয়া হ'ল হয় এই কাম তেওঁলোকে পুনৰ দোহাৰিলে বেঞ্জামিনৰ যি ঘটনা টকাৰ গাদীৰ ওপৰত খোৱা ঘটনা সেই খবৰ মাৰ নাযাওঁতে পুনৰাই UPPL দলৰ কিছুমান সদস্যই পুনৰাই টকাৰ গাদীৰ ওপৰত যি খোৱা ঘটনা আকৌ ৰিপিট কৰিলে ইয়ে প্ৰমাণ কৰে প্ৰমোদ বড়ো ডাঙৰীয়াই যি মিছন আৰু যি ভিজনৰ কথা কৈছে এয়া একমাত্ৰ ফটা ধুল পৰিৱৰ্তনৰ কথা কৈ BTCক ছুইজাৰলেণ্ড বনাম বুলি কৈ এতিয়া BTCক কৰাপশ্যন হাবলৈকে ৰূপান্তৰিত কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই এই প্ৰমোদ বড়ো ডাঙৰীয়াই জবাবদিহি হ'ব লাগিব তেওঁ মিডিয়াৰ আগত আহি তেওঁৰ সদস্যসকলে কি ধৰণে এই যে এনেধৰণে দেশজুৰি চাঞ্চল্যকৰ ঘটনা কিছুমান কৰিছে তাৰ প্ৰত্যুত্তৰ তেওঁ দিব লাগিব হয় যোৱাকালি যি আপোনাৰ ঘটনা ঘটিছিল UPPL দলৰ কিছুমান কৰ্মকৰ্তাই টকাৰ গাদীৰ ওপৰত শুই আছিল তাৰ বাবে BPF দলৰ পৰা আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যি আমাৰ ৰিটাৰ্নিং অফিচাৰ আছে তেওঁক আমি সকলোৱে মিলি এটা আমি আমাৰ ফালৰ পৰা পিটিশ্যন ছাবমিট কৰিছোঁ আৰু এই কমপ্লেইণ্ট লজ কৰিছোঁ আৰু এই কমপ্লেইনত আমি স্পষ্টভাৱে লিখিছোঁ যে কিহৰ বাবে কি ক'ৰ টকা লৈ UPPL দলৰ এই কৰ্মকৰ্তাসকলে এনেকৈ নিৰ্বাচনৰ আগমুহূৰ্তত ডিছপ্লে কৰিছে তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰিব খুজিছে নেকি আমি প্ৰে কৰিছোঁ এই ঘটনাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে প্ৰপাৰ অথৰিটিৰ দ্বাৰা ইনভেষ্টিগেশ্যন হ'ব লাগে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হওক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হওক জেলত ভৰাব পৰা যি ED আছে CBI আছে এই অথৰিটিবিলাকৰ দ্বাৰা ইয়াৰ ইনভেষ্টিগেশ্যন কৰি অতি শীঘ্ৰেই এই যিসকল লোকে টকাৰ যি প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰা BTCত এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে তাৰ ইনভেষ্টিগেশ্যন কৰি ইহঁতক জেলৰ ভিতৰত সোমাব লাগে আমি কৈছোঁ যিসকল ব্যক্তি আছিল আপোনালোকেও দেখিছে মিডিয়াত সমগ্ৰ যি ছবি এই ছবিৰ পৰা স্পষ্টভাৱে যি প্ৰমাণ হয় আজি 27 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকে প্ৰমোদ বড়ো যি UPPL দলৰ প্ৰেছিডেণ্ট তেওঁৰ দ্বাৰাই তেওঁলোকে জইন কৰিছিল আৰু জইন কৰাৰ পিছতে এনেকুৱা ভিডিঅ' আহিছে আৰু এই ব্যক্তিসকল খুব ভালকৈ আমি চিনি পাইছোঁ তাৰে ভিতৰত আপোনাৰ হ'ল এন্থনী নাৰ্জাৰী আপোনাৰ জন্টি বসুমতাৰী এনেকৈ কৰি 4জন ব্যক্তিক আৰামছে চিনিব পাৰি আৰু পুলিচে বা প্ৰশাসনে যদি ইচ্ছা কৰে তেওঁলোকক আৰামছে এৰেষ্ট কৰিব পাৰে আমি যি ইলেকশ্যন কমিশ্যন আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো আমি এই পেটিশ্যন আমি দাখিল কৰিছোঁ আৰু এই পেটিশ্যন এন্থনী নাৰ্জাৰীক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে
তেওঁ সোধপোছ কৰিলে চব ওলাই যাব যে ক'ৰ টকা হয়, কেতিয়া টকা হয়, মাটি বিক্ৰী কৰি লোৱা টকা হয় নে কোনোবা ছিনিয়ৰ UPPL ডাঙৰ লিডাৰৰ পৰা লোৱা টকা হয় নে EM মিনিষ্টাৰৰ পৰা লোৱা টকা হয়, তেওঁ সুধিলেই চব ওলাই যাব। তেওঁ ক'ৰবাত লুকাই আহি মিডিয়াৰ আগত প্ৰেছ মিট দিলে নহ'ব। ফাৰ্ষ্ট অফ অল তেখেতক এৰেষ্ট কৰিব লাগে ইমিডিয়েটলি। এজ এণ্ড ৱেন তেখেতক এৰেষ্ট হ'ব, দেন দ্য ইনকুৱাৰী উইল ষ্টাৰ্ট। ওৱান্স দ্য ইনকুৱাৰী ষ্টাৰ্টেড, দেন অনলি উই উইল গেট আ ক্লিয়াৰ পিকচাৰ। আমাক ব্লেম কৰি লাভ নাই, বিকজ ইট ইজ এ ভেৰি হাই টাইম। এতিয়া চেঞ্চিটিভ হৈ আছে। ৰাইজকে যদি এনেকৈ টকা বিলোৱাটো যদি তেখেতসকলে যদি ব্লেম কৰিবলৈ আমাক বিচাৰে, আমি ব্লেম ল'বলৈ এতিয়া দৰকাৰ নাই। BPFৰ এটাই উদ্দেশ্য এটা আছে যে এই টকাটো ক'ৰ পৰা আহিলে, কোনে দিলে। তেখেতে এলিগেশ্যনে কৈছে যে BPFৰ টকা, বাট ইট ইজ ফল্ছ, ইট ইজ আ ৰং এলিগেশ্যনছ। আমাৰ এইটোৱে আপোনালোকক ৰিকুৱেষ্ট টু দ্য মিডিয়া ফ্ৰেণ্ডছক যে আপোনালোকে হাইলাইট কৰিছে, বিকজ অফ আপোনালোকে হাইলাইট কৰাৰ কাৰণে আজি ইণ্টাৰ ইণ্ডিয়া আছামত সকলোৱে দেখি পালে। সেইকাৰণে আপোনালোকক আমি থেংক ইউ বুলি জনাব লাগিব। উই আৰ ভেৰি গ্ৰেটফুল এণ্ড থেংকফুল টু অল দ্য মিডিয়া ফ্ৰেণ্ডছ ফৰ হাইলাইটিং ছাচ ফল গেমৰ কাৰণে। আৰু আমাৰ সেইটোৱে ৰিকুৱেষ্ট টু দ্য ইলেকশ্যন কমিশ্যনাৰ, আমি সেইটোৱে নিবেদন কৰিছোঁ। উই আৰ এপিলিং টু দ্য গভৰ্ণমেণ্ট অফ আছাম এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু টেক নেচেচাৰী একশ্যন ইমিডিয়েটলি এজ পাৰ দ্য ল অফ দ্য লেণ্ড, বিকজ হি শুড বি বুক এণ্ড হি শুড বি পানিছ এজ পাৰ দ্য ল অফ দ্য লেণ্ড। गुन गोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो। 2024 इं मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाइ मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाइ होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसननोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसननाया सा 10 फरायसा फरायसुलिफोरा फिस होनाङालासे फ्री एडमिशन मोननो हागोन। गासैबो फरायसा फरायसुलिफोरनि मुं थिसननायनि मासुलखौ 30% रेहाय होनाय जागोन। 75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो JEE नीट आनजादनि थाखाय बेसेन नाङै कचिं मान्थलि मक टेस्ट आरो आर्ट्स स्ट्रिमनि फरायसा फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाय खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो, नोंथाङाबो गुनगोनां गोजौ सोलोंथाइ लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000349997 7638008149 6003494371।